অ' মা, আমি ক'ত যাম এতিয়া মা? মোক যে ইমান ভোক লাগিছে মা। অলপ দূৰ ব'লা মা, আমি আইতাহঁতৰ ঘৰত যাম। তাতে গৈ তুমি কিবা এটা খাই ল'বা। সেইকাৰণে মই উঠুনি তোমাক খিচিৰিকণ বনাই দিছিলোঁ, খাই ল'ব লাগিছিলে। আজি আকৌ বুঢ়াৰ কি হ'লনো? ৰাতিপুৱাই টেনশ্যনত। হেৰি শুনিছে, আপোনাৰ চাহ ঠাণ্ডা হৈ গ'ল। কি ভাবি আছেহে ৰাতিপুৱাই? মাকন, তুমি মাজনীলৈ ফোন কৰিছিলানে? নাই, মই ফোন কৰাই নাই। তাইও মোলৈ ফোনেই কৰা নাই। নিজৰ পচন্দ মতে গৈছে। ভালে হ'ব, কি বেয়া হ'বনো? কেনেকুৱা বা আছে পোৱালীজনী? বহুত টেনশ্যন হৈ আছে জানা। আজি মোৰ মনটো কিবা খালো বিলো লাগি আছে। পোৱালীজনীলৈ এবাৰ কথা পাতি পালে ভালে লাগিলে হয় চাগে মনটো। মাজনী, তুমি এতিয়া কি হ'ল এইবোৰ তোমাৰ? মাজনী, কি হ'ল এইবোৰ তোমাৰ? ব'লা ভিতৰলৈ ব'লা। মাকন লৈ ব'লা, দুজনীকে লৈ ব'লা ভিতৰলৈ ব'লা। মাজনী, তুমি নোকোৱা কেলে? কি হ'ল তোমাৰ এইবোৰ হা? কি হ'ল কোৱা সোনকালে। বাবু মাফ কৰি মই আপোনালোকৰ কথা নুশুনি মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই আপোনালোকৰ মৰম চিনি বুজি নাপালোঁ। মই আপোনালোকৰ কথা নুশুনি মই আপোনালোকৰ মনত আঘাত দি মই এইখন ঘৰৰ পৰা ওলাই গৈ মই বহুত দুখ পাইছোঁ। মোক ক্ষমা কৰি দিয়া। উঠাচোন তুমি, আগত উঠা। কি হৈছে তোমাৰ? সকলো কথা খুলি কোৱা। কি হৈছে? বহি লোৱা তোমালোকে। আৰু কি হৈছে কি নাই ভালকে কথাখন খুলি কোৱা। বহি লোৱা। কি হ'ল? তুমি চাগে তোমাক কিবা কৈছিলা, সেইকাৰণেহে। কি হ'ল কথাখন খুলি কোৱাচোন। মা, মই আপোনালোকৰ কথা নুশুনি মই বহুত ভুল কৰিলোঁ। সেই মানুহজনক মই বিশ্বাস কৰি তাৰ লগত মই বিয়া হৈ মোৰ জীৱনটো বৰবাদ হৈ গ'ল। আজি 2 দিন ধৰি সি ঘৰত অহা নাছিলে। ৰাতিপুৱা মই অলপ কথা ক'লোঁ, তাকে মোক মাৰিব ল'লে। সদায় মোক মাৰিব ধৰে মা। সদায় নিচা খাই আহি মোক সদায় মাৰে। 2 দিন ধৰি মই একো এটা খাবলৈ নাই ঘৰখনত। পোৱালীজনী ইমান আমনি কৰি থাকে। অলপ মই কি বনাওঁ কি নবনাওঁ কৰি তাক ফুচলাই ঠাণ্ডা ভাত থাকিলে খিচিৰি বনাই খুৱাওঁ। পোকে খোৱা তাত তাক ৰুটি বনাই খুৱাওঁ। কেনেকৈ মই ঘৰখন চম্ভালি আছোঁ মা, সি বুজি নাপায়। ৰাতিপুৱা সেইষাৰ কথাকে মই ক'লোঁ তাক, মোক মাৰিব ল'লে মা। মোক ঘৰৰ পৰা ওলাই যা বুলি খেদি দিছে মা। মই আপোনালোকৰ কথা নুশুনি মই জীৱনত বহু ডাঙৰ ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিয়ক মা দেউতা। মাজনী, যিবোৰ হৈছে সেইবোৰ তোমাৰ ভুলৰ কাৰণে হৈছে। এদিনাখন তুমি আমাক কন্দুৱাই কিনে পলাই গৈছিলা নহয়। কিমান তোমাক বুজাইছিলোঁ মই, সেইজন মানুহৰ লগত নাযাবা, তাৰ স্বভাৱ চৰিত্ৰ মই ভাল নেদেখোঁ বুলি। তোমাৰ কাৰণে মই ল'ৰা চাই দিছিলোঁ ভাল। তুমি আমাৰ নাক কাণ কাটি তুমি পলাই গৈছিলা। আৰু তোমাৰ সুখৰ কাৰণে আমি কি কৰা নাছিলোঁ হা? তুমি যি বিচৰা তোমাক তাকেই দিছিলোঁ। তুমি যেনেকুৱা থাকিব বিচৰা থাকিব দিছিলোঁ। তোমাক পঢ়া লিখা কাপোৰ কানি সকলো ধৰণৰ সুখ দিছিলোঁ। তাৰ পাছতো তুমি কি কৰিলা? তুমিতো পলাই গুচি গ'লা। তুমি যোৱাৰ পাছত মায়ে তোমাৰ কথা চিন্তা কৰি ভাত পানী এৰি কিমান ডাঙৰ বেমাৰত পৰিলে। তুমিতো এবাৰো মাৰ খবৰেই ল'ব নাহিলা। এতিয়া যি হৈছে এইবোৰ চব তোমাৰ ভুলৰ কাৰণে হৈছে আৰু তুমি এই কষ্ট ভুগি থাকা। মাজনী, তুমি দেউতাৰ কথাটোত ভুল নুবুজিবা। আজি তুমিও এজনী ছোৱালীৰ মাক হ'লা। তুমি এইষাৰ কথা নিশ্চয় বুজি পোৱা। নিজৰ পোৱালি ডাঙৰ দীঘল কৰোঁতে কিমান কষ্ট হয়, কিমান কষ্টত আমি তোমাকো ডাঙৰ দীঘল কৰিছিলোঁ। কিন্তু তুমি সেইদিনাখন আমাৰ কথা নাভাবিলা অলপতো। তোমাৰ পাছত আমাৰ
দুজনৰ কি হ'ব তুমি এবাৰো ভাবি নাচালা না তুমি এবাৰো আমাৰ পাছত খবৰ ল'লা আমি কি হ'লোঁ কেনেকৈ আছোঁ কিন্তু তথাপিও আমি তোমাৰ মা হয় মাক বাপেক হয় আমি তোমাক কেতিয়াও অকলশৰে এৰিব নোৱাৰোঁ কিন্তু এতিয়া সময় তোমাৰ তুমি কষ্টত ভুগিব লগা সময় হয় আমি তোমাক অভিশাপ দিয়া নাই কিন্তু কি কৰিম জানা সেইজন বাপেৰে এইজন বাপেৰে তোমাৰ কাৰণে পঢ়িব লিখিবৰ কাৰণে কিমান কষ্ট উঠাইছিলে যেতিয়া তুমি তোমাৰ সুখৰ কাৰণে তোমাৰ সুচি পূৰা কৰিবৰ কাৰণে নিজেই ফাটা কাপোৰ পিন্ধি ফাটা চপ্পল পিন্ধি তোমাৰ সপোন পূৰা কৰিছিলে কিন্তু তুমি আমাৰ মৰম চেনেহ বুজি নাপালা সিদিনাখন সেই মানুহজনৰ কাৰণে পলাই গৈছিলা তুমি সেইজনে তোমাৰ দুনিয়া আছিলে আমিতো মা দেউতা তোমাৰ দুশ্মনেই হৈছিলোঁ আজি বুজি পাইছা সেইদিনাখন আমি কান্দিছিলোঁ আৰু আজি তুমি কান্দিছা তুমি এতিয়া নিশ্চয় বুজি পাইছা তোমাৰ এই সৰু ছোৱালীজনী তুমি কেনেকৈ ডাঙৰ কৰিবা তেতিয়া তোমাৰ পৰীক্ষা সফল হ'বা তুমি এবাৰ ডাঙৰ কৰি চোৱা ছোৱালীজনী যেতিয়া তুমি এই ছোৱালীজনী ডাঙৰ দীঘল কৰাৰ পাছত এই ছোৱালীজনী তোমাৰ কথা নুবুজিব সেইদিনাখন তোমাৰ নিশ্চয় অনুভৱ হ'ব কেনেকুৱা লাগিছিল আমাক তুমি আমাৰ ছোৱালী হয় আমি তোমাক এইখন ঘৰত ৰাখিব পাৰোঁ কিন্তু নাই আমি তোমাক ইয়াত ৰাখিব নোৱাৰোঁ কাৰণ তুমি আমাৰ দুখ কষ্ট নুবুজিলা দেউতাৰে ঠিকেই কৈছে তোমাৰ ঘৰুৱা মতলব তোমাৰ ঘৰুৱা কাজিয়া সেইটো তোমালোকে ঠিক কৰি ল'বা ইয়াত আমি মা দেউতাই সোমাই একো কৰিব নোৱাৰোঁ তুমি আহিছা ঘৰত থাকিব বিচাৰিছা থাকা শোৱা পোৱা দুদিন থাকা কিন্তু ইয়াত চিৰদিনৰ কাৰণে নহয় তুমি যাবই লাগিব নিজৰ ঘৰখনলৈ তুমি আমাক ভুল বুজা কি বুজা সেয়া তোমাৰ কথা তাৰমানে তোমালোকে মোক মানে আজি মোৰ দুখৰ সময়ত তোমালোকে মোক হাঁহিব পাই বিচাৰিছা তোমালোকে মোক এনেকুৱা কষ্ট পোৱাটোৱে বিচাৰিছিলা সেইদিনাখন মোৰ ভুল আছিলে মই আপোনালোকৰ কথা নুশুনিলোঁ মই এখন ঘৰৰ পৰা আপোনালোকক দুখ দি মই মনে মনে পলাই গৈছিলোঁ মই সেইজন মানুহ ভাল পাইছিলোঁ তেতিয়া মোৰ হয়তো মই সেইদিনাখন অন্ধ আছিলোঁ সেয়ে মই সেইজনে চব বুলি মই তেখেতৰ লগত পলাই গৈছিলোঁ আৰু সেই মানুহজন যে ইমান সলনি হ'ব সেয়া মই ভবা নাছিলোঁ কিন্তু মই ভুল কৰিছোঁ মই জানো তথাপিও মই তোমালোকে আছা বুলি এখন ঘৰলৈ আহিছিলোঁ কিন্তু তোমালোকে মোক মোৰ দুখৰ মাজাকহে উৰালা হ'ব নালাগে তোমালোকৰ চাহাৰা মোক নালাগে তোমালোকে মোক খুৱাবও নালাগে মই গুচি যাম এতিয়াই গুচি যাম মই এখন ঘৰৰ পৰা নাহোঁ মই মৰিলেও তোমালোকে মোক খবৰ নল'বা হ'ব মই মোৰ পোৱালীজনীক কেনেকৈ চাম কি কৰিম সেয়া মোৰ ওপৰত কথা মই য'তেই নাযাম তোমালোকেও মোক খবৰ নল'বা আৰু আজিৰ পৰা মাজনী তোমাক আমি এইবোৰ কথা কৈছোঁ নেকি হা তোমাক এতিয়াই ওলাই যাবলৈ কৈছোঁ নেকি তুমি আজিও নুবুজিলা আমাক মা দেউতাই তোমাৰ কাৰণে সদায় আগতো দুশ্মনেই আছিলে এতিয়াও দুশ্মনেই হৈ আছে তুমি না আমাক কেতিয়াবা বুজি পাইছিলা অন্য কেতিয়াবা বুজি পাবা তোমাৰ ভালৰ কাৰণে কথা বুজালে তুমি সদায় মূৰত গৰম খং লৈয়ে তুমি আমাৰ ওপৰত কাজিয়া কৰা আৰু আগতেও সেয়ে কৰিছিলা সেই ভুলকেই তুমি কৰি আছা হ'ব দেউতা তোমালোকৰ সহানুভূতি নাথাকে আৰু মোক বুজিলোঁ মই ইমান দূৰৰ পৰা পোৱালীজনীক লৈ পোৱালীজনী ৰাতি এখন ৰুটি খায়ে থকা লগতে বুকাই আছে এতিয়াও পোৱালি ভাগৰি শুই গ'ল মই ভাবিছিলোঁ তোমালোকে মোক নহ'লে পোৱালীজনীক মৰম কৰি কিবা এটা খুৱাবা কিন্তু নাই তোমালোকেতো মোৰ ভুলৰ হিচাপ কৰোঁতেই গ'ল হ'ব মই না ঘৰৰ না বাহিৰৰ হ'লোঁ তোমালোকৰ পৰাতো মই মৰম চেনেহ আজি নাপালোঁ মই মোৰ স্বামীৰ পৰাও একো মৰম নাপালোঁ মোৰ কপালখনেই বেয়া হ'ব মই যাওঁ তোমালোকে সুখত থাকা নালাগে মোৰ খবৰ খাতি ল'ব নালাগে আৰু বহুত হ'ল মাজনী তুমি দেউতাৰ কথাটো ভুল নুবুজিবা ক'ত যাব ওলাইছ তুমি বহাচোন বহা মাজনী হেৰি আপুনি কিবা এটা কওক না ৰখাক না মাজনী যাবলৈ দিয়া তাক তাই এই জীৱন যুঁজটো যুঁজিবই লাগিব তেতিয়াহে তাই শিক্ষা পাব যাবলৈ দিয়া ৰখাব নালাগে মোৰ কপালখন ইমানেই বেয়া মই মোৰ মা দেউতাৰ ঘৰতো ঠাই নাপালোঁ এতিয়া মই কলৈ যাম কি কৰোঁ মই এই নাপালোঁ পোৱালিটোক লৈ একোৱে ভাবি পোৱা নাই মই জীয়াই নাথাকোঁ আৰু মই মৰি যাম মোৰ কোনেও নাই মোৰ দুখ কোনেও বুজি নাপায় মই কৰা ভুলৰ কাৰণে মোৰ ভুলৰ চাজাটো মই পোৱালীজনীক কিয় দি আছোঁ
মই মৰি যাম। মই আৰু জীয়াই নাথাকোঁ। হে ভগৱান, মোক ক্ষমা কৰিবা। মই আজি আত্মহত্যা কৰিব ওলাইছোঁ। মই মোৰ দুখ কষ্টৰ কাৰণে সেই নাবালিক পোৱালীজনীকো লৈ পেলাই মই আজি আত্মহত্যা কৰিব ওলাইছোঁ। মোক ক্ষমা কৰিবা। মোক আপোনাৰ ওচৰত চৰণ দিয়া প্ৰভু। মোক আপোনাৰ ওচৰত চৰণ দিয়া। মই মা দেউতাক বেয়া পোৱা নাই। মা দেউতাই যি কৈছে মোক ভালৰ কাৰণে কৈছে। সিহঁতক সঁচাকৈ মই বহুত দুখ দিলোঁ, বহুত আঘাত দিলোঁ। সিহঁতে মোৰ কাৰণে কিমান লাজ খালে। মোৰ কাৰণে মোক ভাল ঘৰৰ ল'ৰা চাই দিছিলে। তথাপিও মই মোৰ অন্ধৰ কাৰণে মই প্ৰেমত বলীয়া হ'ল। মই সেইজন মানুহ, মুখা পিন্ধা মানুহজনক মই চিনি নাপালোঁ। তেওঁৰ যি ৰূপ দেখিছিলোঁ, তাৰ পাছত যে তাৰ মুখৰ হাতত আৰু এটা চেহেৰা আছে, সেইটো মই কেতিয়াও চিনিবই নোৱাৰিলোঁ। তেখেতক মই বহুত ভাল মানুহ বুলি, বহুত ভাল বুলি মই বিশ্বাস কৰি তেখেতৰ ওচৰলৈ গৈছিলোঁ। তেখেতৰ কাৰণে মই মা দেউতাৰ লগতো কাজিয়া কৰিলোঁ, মা দেউতাক দুখ দিলোঁ, সিহঁতৰ মনত আঘাত দিলোঁ, সিহঁতক কষ্ট দি মই সিহঁতৰ মান সন্মান সকলো হেৰুৱাই মই তেখেতৰ লগত পলাই গৈছিলোঁ। কিন্তু তেখেতে মোক কি দিলে? যাৰ কাৰণে মই নিজৰ ইমান ত্যাগ কৰিলোঁ, মা দেউতা, মোৰ জীৱনৰ যি সপোন আছিলে সকলো ত্যাগ কৰি মই সেইজন মানুহৰ লগত পলাই গৈছিলোঁ। কিন্তু সি মোক কি দিলে? সি মাথো মোক দুখ আৰু কষ্ট। মোৰ লগতে এজনী ছোৱালী জন্ম হ'ল। তাইৰো জীৱনটো এই দুখ আৰু কষ্ট। মা দেউতাকৰ মৰম নাপালে। মই আজি আৰু এইখন যাতনালৈ আৰু জীয়াই নাথাকোঁ। মই আজি মৰি যাম। মা দেউতা, মোক ক্ষমা কৰিবা। মই তোমালোকক আজি আৰু এটা বহুত ডাঙৰ দুখ দিব গৈ আছোঁ। ইয়াৰ পাছত আৰু মই আপোনালোকক কেতিয়াও দুখ দিবলৈ নাথাকিম আৰু মোক ক্ষমা কৰিবা। ভগৱান, মই যি কৰিব ওলাইছোঁ সেয়া ভাল কৰিব ওলাইছোঁ জানো? হে প্ৰভু, মোক কিবা ৰাস্তা দেখুওৱা প্ৰভু, যাতে মই জীৱনত আৰু এটা ডাঙৰ ভুল নকৰোঁ। মোক ৰাস্তা দেখুওৱা প্ৰভু। মই মোৰ ভুলৰ কাৰণে মইতো মৰি যাম, কিন্তু মোৰ ছোৱালীজনী, তাই কি জানে? তাইতো এইবোৰ কথা একোৱে বুজি নাপায়। সেই ফুলৰ কলিটো ফুলপাহ নিমিলোতে মই তাক জানো মোহাৰি পেলোৱাটো উচিত? যিজন মানুহে মোক বুজি নাপালে, মই তাৰ কাৰণে যে কিমান ত্যাগ কৰিলোঁ, ইমান এৰিলোঁ, সেইজন মানুহে যদি মোক বুজি নাপালে, মইতো মৰিয়ে যাম। মই মৰি যোৱাৰ পাছত সিটো এনেও আৰু বিয়া পাতি ল'ব, কিন্তু সিটো সুখত থাকিব। মই মোৰ জীৱনটো ধ্বংস কৰিম। আকৌ এবাৰ মই মা দেউতাক আঘাত দিব বিচাৰিছোঁ, কিন্তু মোৰ কাৰণে এই পোৱালীজনী মই কেলেই মাৰিম? নাই, মই মৰিব নোৱাৰোঁ। সেইজন মানুহৰ কাৰণে মই মৰিব নোৱাৰোঁ। আৰু মই তেখেতক সহ্যও নকৰোঁ। বহুত সহ্য কৰিলোঁ আৰু নোৱাৰোঁ। নহ'ব, মই ঘৰলৈকে উভতি যাওঁ। মই নিজৰ কাৰণে নহ'লেও মোৰ এই ছোৱালীজনীৰ কাৰণে মই অধিকাৰ ল'বই লাগিব।